কালেকশ্যন চাই ল'ব পাৰে গোটেই একচুৱেলি সঁচাকৈ আৰু পুৰা ব্ৰেণ্ড নিউ কালেকশ্যন হয় গোটেই বক্স পিচ পাই যাব আপোনালোকে কিছুমান শ্বুজ সঁচাকৈ মোৰ ভাল লাগিছে আৰু ইয়াত সৰু কাউণ্টাৰ নহয় মানে বিৰাট এটা হিউজ কালেকশ্যন আছে ইয়াতে চাব পাৰে ধুনীয়া ধুনীয়া কালেকশ্যন আছে স্পৰ্টছত লাগিলে স্পৰ্টছত পাব কেজুৱেল লাগে কেজুৱেল পাব সকলো ধৰণৰ সাইজ পাই যাব মানে হোৱাইটৰ কালেকশ্যন চাওক আপুনি ইফালে চাওক এইটো সাইজ 9 ফ্লেট 70% অফ হাই এংকেলৰ ৰোমাৰ শ্বুজ পাব ৰানিং শ্বুজ পাব এইটো 8 সাইজ চ' এইবিলাক মোৰ সাইজ হয় 8 সাইজ বাচ্চাৰ কালেকশ্যন চাওক না ৱাও একদম A1 কালেকশ্যন হয় মানে খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ যাব পাৰে ইয়াৰ পৰা সুপাৰ কালেকশ্যন এইবিলাক জাৰাৰ কালেকশ্যন যদি 5000 rupees হয় 80% ডিছকাউণ্ট হ'লে আপোনাৰ 1000 টকা হয় মানে বিল' 1000 rupees বহুত কালেকশ্যন আছে 500 600 400 কালেকশ্যন চাই আৰু চব এইবিলাক দেখাই দিব চব জাৰা হয় জাৰা আপোনালোকে জানে আৰু যোনে অলপ ইউনিক মানে মডাৰ্ণ কাপোৰ পিন্ধিব বিচাৰে তেওঁলোকৰ কাৰণে ইয়াতে লেডিছৰ কালেকশ্যন এভেইলেবল এইটো মোৰ ভাল লাগিছে এইবিলাক এটা দুটা দেখাই দি আছোঁ মই পাৰ্টি ৱেৰ বা এতিয়া ভেকেশ্যনত যাবৰ কাৰণে আপোনালোকৰ ধুনীয়া হ'ব এইবিলাক চাওক বাৰ্ড কৰে আৰু কাপোৰ কোৱালিটি বহুত চ' লেডিছৰ কাৰণে সকলোৱে ৰকিং দি চাৰিব পাৰে এইবিলাক এইটো MRP চাওক 4500 টকা এইটো আপোনাৰ 1500 টকাত পাই যাব এইবিলাক 1500 টকাত নাপায় মানে আপুনি ফেঞ্চিত গৈ ইমান কালেকশ্যন নাপাব যিবিলাক ৰকিং ডিলছত আছে আৰু অকল কাপোৰে নহয় মই দেখাই দি আছোঁ ইলেক্ট্ৰিকেল বস্তু পাব এইবিলাক অভেন পাব কেটেল পাব এইবিলাক সকলোতে মানে অলমষ্ট 50-60% অফ আছে তো আপোনাৰ কিছুমান ব্ৰেণ্ডেডো পাব এইটো চাপ'জ 4000 টকা 2000 টকাত পাব মানে 3000 হ'লে 1500 টকা 2000 হ'লে 1000 টকা খালি ইলেক্ট্ৰিকেল আপুনি এইবিলাক কাৰোবাক যদি গিফ্ট এটাও দিব বিচাৰে বা ঘৰৰ কাৰণে লাগে মিক্সাৰ গ্ৰাইণ্ডাৰ সকলো আইৰণবিলাক চাই লওক চবতে মানে 50-60 আপনি 80%লৈকে কম আছে 50% কাপোৰৰ আৰু এবাৰ এইফালে কালেকশ্যন তো মানে ইমান কালেকশ্যন আৰু ভাল কোম্পানী জাৰা বুলি ক'লে সকলোৱে গম পায় 80% হ'লে বহুত বেছি কম হয় আপুনি প্ৰথম আহি MRPটো চাই ভয় নাখাব এইটো 1800 টকা ইয়াত যদি আপুনি 80% ডিছকাউণ্ট পাই যায় তো বহুত কমত আহি যাব বিল' 600ৰ তলত আহি যাব দেখাই ইফালে ক্ৰিকেট বেট থাকিব ট্ৰলি বেগ থাকিব চ' আমি আহিছোঁ একচুৱেলি আমাৰ নেক্সট ট্ৰিপ আছে পূজাৰ সময়ত তো ট্ৰলি বেগ লাগে ট্ৰলি বেগ ল'ব আহিছোঁ এই ট্ৰলি বেগত কিমান পাৰ্চেণ্ট চলি আছে এইফালে দেখা দিয়ে 70% চলি আছে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন হয় এইবিলাক ফেঞ্চি বজাৰ বা গুৱাহাটী বেলেগত নাপায় তাই কালেকশ্যনবিলাক চাই আছে চ' ডিছকাউণ্টটো মিলাই চালে কমতে পাই যায় ইমানো বেছি নহয় চব জাৰা চব ছামাৰ কালেকশ্যনৰ কাৰণে বহুত বেষ্ট হয় আৰু ইয়াত এটা লিখি ৰাখিছে অনুগ্ৰহ কৰি বস্তুবোৰ আগৰ ঠাইত ৰাখিব আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় হয় কিছুমান মানে শ্বপিং মলত আহি আমি নিজকে বহুত ডাঙৰ মানুহ হৈ যাওঁ মানে লওঁ আৰু য'তে ত'তে পেলাই থৈ যাওঁ কিন্তু আমাৰ দৰে আমাৰ সমনীয়া লগৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে কাম কৰে তেওঁলোকৰ কাৰণে অলপ অসুবিধা হৈ যায় কাউণ্টাৰটো অৰ্গেনাইজ কৰি ৰাখিলে ভাল সেইটো কিমান আছে আমাৰ তাই এইবিলাক ইউনিক কালাৰটো ভাল লাগিছে তুমি এনেকুৱা কালাৰবিলাকে ভাল পোৱা 2590 মানে 80% হ'লে কিমান হয় আপোনালোকে কমেণ্ট কৰি ক'ব বহুত কমত আহি যাব মানে ধৰক আপোনাৰ 500 টকাত পাই যাব এইটো ল'বা নেকি সৰু হ'ব নেকি তোমাৰ কাৰণে ফিট হৈ যাব প্ৰায় কাপোৰে ফিট হয় ইয়াতে
এইবিলাক চাওক আৰু ইলেক্ট্ৰনিক্স আইটেমছটো আছে আপোনাৰ এইবিলাক ৬,০০০ টকাৰ অফাৰত আপোনাৰ ৩,০০০ টকাত আছে 50%, এইটো ১৪,০০০ ৮,০০০ টকা তেনেকৈ আছে। আৰু অৰুণাচল নাগালেণ্ড এইবিলাক হিলছৰ মানুহবিলাক আহি খুব লয়, তেওঁলোকে এনেকুৱা কালেকশ্যনবিলাক বহুতেই বেছি ভাল পায় মানে। আৰু এইবিলাক বহুত কিবা কিবি আছে, ফ্ৰিজ এইবিলাক লাগিলেও পাই যাব আপোনালোকে উইথ ৱাৰেণ্টি। এইবিলাক ডাঙৰ ডাঙৰ হেভি ফ্ৰিজ আপোনাৰ 2,44,000 1,52,000 ইমান ডাঙৰটো মোৰ কাষ্টমাৰবিলাকে নিবিচাৰে, সৰু ইয়াত সৰু এতিয়া ষ্টক নাই বাৰু। বাকী এইটো হৈ গ'ল আপোনাৰ পূৰা শ্বুজ কালেকশ্যন চাওক, চব আপোনাৰ ইয়াত পুমা ব্ৰেণ্ডৰে গোটেই পাই যাব এইবিলাক কালেকশ্যন, গোটেই ধুনীয়া ধুনীয়া কালেকশ্যন, একছে বেটাৰ এক মানে বঢ়িয়া বঢ়িয়া কালেকশ্যন আছে। জোতা ল'ব বিচাৰিলেও আপোনালোকে ইয়াতে সকলো ধৰণৰ চাইজ পাই যাব, 6, 7 চব 70% অফ। 70% অফ হ'লে বহুত বেছি নহয়। এইটো পুমাৰ শ্বুজ হয়। এইবিলাক বেলেগ বেলেগ ঘৰৰ ইউটেনচিল কালেকশ্যন পাই যাব আপোনালোকে, সকলোতে 60% অফ আছে। টিফিন বক্সৰ পৰা ৱাটাৰ বটল বহুত কিবা কিবি নতুন মানে বেলেগ বেলেগ আহি থাকে কালেকশ্যন এওঁলোকৰ। ফ্লিপকাৰ্ট এমেজনৰ গ'ডাউনৰ ষ্টকবিলাক আহিব। তো স্পেচিয়েলি জোতাবিলাক শ্বুজবিলাক মোৰ বিৰাট ভাল লাগিলে, শ্বুজৰ কালেকশ্যন বহুত এভেইলেবল। স্পীকাৰ কিবা কিবি লাগিলেও পাই যাব। চবতে 70-80% অফ হ'লে আৰু নালাগে আপোনাৰ, বহুত কমত হৈ যায়। এইবিলাক লাইট, ইলেক্ট্ৰিকেল লাইট চাইট এইবিলাক LED লাইট, ষ্ট্ৰিপ লাইট, পেনেল লাইট চব পাই যাব। ওপৰতো এটা ফ্ল'ৰ আছে, সেইটো ফ্ল'ৰো দেখাই আছোঁ আপোনালোকক। ইয়াতে এইবিলাক কুকাৰ, বাচ্ছাৰ এইবিলাক খিলনা কিবা কিবিও পাব আপোনালোকে, ট্ৰিমাৰ কিবা কিবি। আৰু যদি ওপৰত এটা ফ্ল'ৰ দেখাই দি আছোঁ মই, ওপৰত ইয়াত জেন্টছৰো কাপোৰ কিবা কিবি আছে, কিন্তু মোৰ জেন্টছৰ কালেকশ্যন সিমান এটা ভাল লগা নাই, হ'লেও আপোনালোকে আহি চেক আউট কৰি চাব পাৰে। আৰু লেডিছৰ কাৰণে মানে আল্টিমেট ষ্ট'ৰ হয় এইটো। আপুনি সৰজনী মাৰ্কেট যাব নালাগে, বেলেগত যাব নালাগে, ইয়াতে পাই যাব একছে বেটাৰ এক কালেকশ্যন। যদি আপোনাৰ কাৰোবাক গিফ্ট কৰিব কিবা দিবলৈ আছে, ইয়াতে ছোৱালী কালেকশ্যন এভেইলেবল পাই যাব আপুনি। চবতে অফ চলি আছে কিন্তু। আৰু লোকেশ্যন দেখাই দিছোঁ, সৰুসজাই ষ্টেডিয়ামৰ পৰা আহি এইপিনে আপোনাৰ হাইৱেত, এইটো ৰাস্তাৰ অপজিটত এইটো হিউণ্ডাই শ্ব'ৰুমটো হয়, তাৰ কাষতে আপোনাৰ ৰয়েল এনফিল্ডৰ বাইকৰ শ্ব'ৰুমটো আছে, তাৰ অপজিটতে হয় ৰকিং ডিলছ। আৰু ইয়াতে KFCও আছে। চ' মানে হুণ্ডাই অপজিটত আৰু সৰুসজাই ষ্টেডিয়ামৰ কাষতে কালেকশ্যন এভেইলেবল হয়। মই এটা এটাকৈ দেখাই থাকিলেতো বহুত সময় লাগি যাব, চ' আপোনালোকে ৰকিং ডিলছত আহি নিজে চেক আউট কৰি ল'ব, কালেকশ্যন কিন্তু এভেইলেবল আছে। এইবিলাক লেডাৰৰ, অৰিজিনেল লেডাৰৰ বেগ কিবা কিবি পাই যাব, সকলোতে অফ চলি আছে। স্পেক্স প্লাছ অনলি 499। আৰু কেতিয়াবা বেলেগ বেলেগ কালেকশ্যনো আহি যায় ইয়াত তেওঁলোকৰ। আমাৰ পাহিয়ে চাই আছে, তো আজি তাইৰ কাৰণে আৰু মই একো চাব পৰা নাই। লেডিছৰ কাৰণে স্পেচিয়েল হয় মানে ৰকিং ডিলছ। কি হৈছে, পচন্দ হৈছেনে? এতিয়া কিবা চাইজবিলাকতো ট্ৰায়েল কৰি চালে গম পাবা। আহি যদি এযোৰো নিব নোৱাৰে মানে তাইৰ বেয়া লাগি যাব। বিচৰ কাৰণে ভাল হ'ব, দিয়া চাই লোৱা। আৰু সৰু কিডছৰ কাৰণেও এনেকুৱা পাব। এইটোৱে হ'ল ৰকিং ডিলছ। তো ইয়াতে সঁচাকৈ পুৰা ৰকিং ডিলেই চলে, মানে কম পইচাত ভাল বস্তু লৈ যাব পাৰিব। গোটেই 360 দেখাই দিছোঁ ৰকিং ডিলছ।
দ্য ডিলছ ইন ব্ৰেণ্ড 360 গোটেই দেখাই দিছোঁ, গোটেই ব্ৰেণ্ড হয় ইয়াতে। আৰু কালেকশ্যনবিলাক ভাল কিন্তু সঁচাকৈ, মই ছাজেষ্ট কৰোঁ আপোনালোকে ইয়াৰ পৰা কালেকশ্যনটো নিলে কোৱালিটি প্ৰডাক্টটো পাই যাব। বেগ পাই যাব ধুনীয়া ধুনীয়া কালেকশ্যনৰ বেগ, স্কুল বেগ এইবিলাক ল'লে ইয়াতো চাগে অফ চলি আছে 50% ডিছকাউণ্ট। এইটো কিমানত আছে আপোনাৰ, এইবিলাক চব ব্ৰেণ্ডেড হয়তো। এইটো MRP আছে 1800 টকা 900 টকা। কালাৰবিলাক কিন্তু ভাল লাগিছে, ইউনিক লাগিছে। চ' ফেঞ্চি কালেকশ্যন হয়, এইবিলাক ধুনীয়াকৈ বেগ চেগ পাব, এইবিলাকো পাব, গ্লাছ গ্লাছ পাই যাব। এইবিলাক গোৱা বিচত গৈ পিন্ধিব ভাল হ'ব। এইযোৰ ট্ৰাই কৰা। তো আই ৱেৰ স্পেক্স, এইযোৰো ভাল লাগিছে। তো ফেঞ্চি গ্লাছ কিবা কিবি লাগিলে এইবিলাক ল'ব পাৰে আপোনালোকে ধুনীয়া। এইটোৱে হ'ল ৰকিং ডিলছ, এইটো হাইৱে, এই হোণ্ডাইৰ অপজিটতে পাই যাব আপোনালোকে। লগতে KFCও আছে। তো এটা শ্বপিং মলে হয়, ইয়াতে আহি আপোনালোকে ধুনীয়াকৈ টাইম স্পেণ্ড কৰি যাব পাৰে, বস্তুবিলাক চেক আউট কৰি যাব পাৰে। লগতে এইটো KFCও আছে।